দক্ষিণ সাতমাৰা জিলা প্ৰশাসনৰ উদ্যোগত আৰু চিনিমাৰী বাছ স্থান আৰু সাপ্তাহিক বজাৰৰ উন্নয়নমূলক কামৰ শুভাৰম্ভণিৰ লগতে জনসভাৰ আয়োজন কৰিছে জিলা উপায়ুক্ত আতিকা চুলতানা। বহু বিতৰ্কৰ পিছত এতিয়া আবণ্টন লৈ যে বহু বিতৰ্ক চলিছিল সাপ্তাহিক বজাৰ আৰু ছুপাৰ মাৰ্কেট, তাৰ এতিয়া ফুল শুধৰণি কৰি জিলা উপায়ুক্ত ডাঙৰীয়াই আচলতে ভালদৰে বুজাই দিছে কিহৰ সমস্যাৰ সন্মুখীন হৈছিল সাধাৰণ ৰাইজ। এই সন্দৰ্ভত শুনা হওক জিলা অতিৰিক্ত উপায়ুক্ত ছয়গুৰ ৰহমান ডাঙৰীয়াই কি কয় আহকচোন, শুনি লওঁ আমি। গম পাইছে আমাৰ অলৰাউণ্ড ডেভেলপমেণ্ট বুলি আমাৰ বাইদেউ কমিটি এখন কৰি দিছিলে আৰু সেই হিচাপে আমি ছাৰ্ভে এটা কৰি পেলাই ইয়াত একচুৱেলি কি কি প্ৰব্লেম হৈ আছে গোটেইখিনি আমি ছাৰ্ভে কৰি পেলাই আমি কামবিলাক কৰি দিছে আমি বজাৰটো আমি কৰিছোঁ আৰু একৰ্ডিংলি আৰু যিখিনি আমাৰ খালী জেগা হ'ব আমি নতুন ব্যৱসায়ীসকলক আমি আকৌ দিয়া পৰিকল্পনা কৰিছোঁ আৰু ৰাস্তা ঘাট যিখিনি অলি গলি আছে বা আমাৰ যিখিনি ড্ৰেইনেজ ছিষ্টেম আছে সেইখিনি উন্নত কৰিম আৰু বিভিন্ন চিন্তা কৰিছোঁ যে বজাৰখনৰ মানে ৰাস্তা বা তেনেকুৱা ধৰণৰ কিবা আমি কৰিব পাৰি সেইখিনি আমি হাতত কৰিছোঁ। কৰিছোঁ যে ক'ত আমাৰ মাছ বজাৰ হ'ব, ক'ত আমাৰ মানে চব্জি বজাৰ হ'ব, ক'ত আমাৰ সৰু সৰু দোকানীবিলাকৰ বজাৰ হ'ব, এইখিনি আমি কৰিছোঁ। কৰিবলৈ কোনো নাই, চবেই সংস্থাপন পাব, যিখিনি ব্যৱসায়ী চবেই সংস্থাপন পাব, খালি আমাৰ লগত এডমিনিষ্ট্ৰেশ্যনৰ লগত চবেই সহযোগ। ঠিকেই শুনিছে, জিলা প্ৰশাসনে ইতিমধ্যে দায়িত্বভাৰ গ্ৰহণ কৰিছে। তাৰপিছত ক্ষুদ্ৰ যিবিলাক ব্যৱসায়ী আছে তেওঁলোকক আবণ্টন দিয়া হ'ব বজাৰৰ। এটি তাক লৈ চিন্তিত হ'ব নালাগে ক্ষুদ্ৰ ব্যৱসায়ী, আপোনালোকৰ বাবেও কিন্তু আবণ্টনৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসন।